बाक्सा जिल्लानि सिङाव थानाय 30 नं गरेश्वर बियाबनि गेजेराव थानाय पुटिमारि दैसायाव गंसे नाव बेखेवनानै होबाय दलंघाट आरो गुलाबारि गामिनि थांलाय फैलाय हान्थामेलानि थाखाय। थांलाय फैलाय हान्थामेला खालामनायखौ जेंना गोनां नुनानै 30 नं गरेश्वर बियाबनि MCLA मुस्रि पबित्र कुमार बर'आ दिनै रायजो राजाफोरखौ लानानै गंसे नावखौ बेखेवनानै होयो। बाखनायथाव बाथ्रा दि रावनिफ्रायबो रां लायालासे थांलाय फैलाय खालामनो हागोनखौ फोरमायदों बिथां MCLA आ। मख'जाथावदि बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि बिथोन बायदियै दिनै जाफुंदों होननानै फोरमायबावदों MCLA पबित्र बर'आ। जून माहर 10 तारीख आमार गरेश्वर ब्लक इउपिपिएলৰ उद्योगत और आमार गरेश्वर परिषद समष्टिर MCLA पवित्र कुमार बड़ो डांगरियार सहयोगत और आमार BTCर चिफ प्रमोद बड़ो निर्देशत আজি जी आमार शुभ उद्बोधनी शुभ उद्बोधनी हिसाबे जितु नेকি आमार समष्टिर अंतर्गत दलंघाट पुठिमारी नदीर इपारे सिपारे बहु दीर्घ बছর धरी बेघात जन्मी आसिल और এই আজি सन्धिक्षणत जी आमार सम्मानीय सकलोरे गरेश्वर परिषद समष्टिर MCLA पवित्र कुमार बड़ो डांगरियाय नाव चालित नाव शुभ उद्बोधनी करा होइছে। आशा राखिছোঁ আজিৰ পিছত निश्चय आमार जिखिनि बहु दीर्घ बछरिया जितु नेকি समस्या এই समस्याটো निश्चय आमार जनसाधाৰণৰ लागब বুলি মই মানে অভিযোগ কৰিছোঁ। আৰু যিটো কথা আজি 17 বছৰ ধৰি আমাৰ এই দলংঘাটত BPFৰ দিনত BPF চৰকাৰৰ দিনত এটা দলং কেন্দ্ৰীয় কমিটিৰ কেন্দ্ৰীয় পুঁজিৰ আবণ্টন দি দলং ঘাটত RCC ব্ৰিজ বনোৱাৰ কাৰণে আবণ্টন দিয়া হৈছিল। আজি বিগত 17 বছৰ ধৰি কোনো এটা হৈ নুঠিল আৰু সেয়েহে এই আমাৰ বৰ্তমান পৰিৱৰ্তন চৰকাৰৰ প্ৰমোদ বড়োৰ বলিষ্ঠ নেতৃত্বত আজি আমি কম সময়তে যিখিনি এতিয়া সমষ্টিৰ পৰিৱৰ্তন হৈছে এই কথাখিনি হয়তো আজি এই সন্ধিক্ষণক আমাৰ চিফ মহোদয়ক ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। আৰু যিটো নেকি এতিয়া আধৰুৱা হোৱা কামখিনি নিশ্চয় অনাগত দিনত বাৰিষাৰ পিছতে এই কামটো পুনৰ সম্পূৰ্ণ কৰাৰ বাবে আৰম্ভ হ'ব বুলি আমি এটা ৰাজ্যক আমি আহ্বান জনাইছোঁ আৰু ৰাজ্যক আজি অৱগত কৰিছোঁ। নিশ্চিতভাৱে যেহেতু আমাৰ পৰিৱৰ্তন চৰকাৰে ইতিমধ্যে আমাৰ বিভিন্ন ৰাস্তা ঘাট পদূলি আৰম্ভ কৰিছে আৰু আজি যিখিনি বিশেষকৈ যিসকল ব্যক্তিয়ে ওতঃপ্ৰোতভাৱে আমাৰ দলৰ নেতৃবৃন্দ লাগি থকা ব্যক্তিসকলক মই गरेश्वर ব্লকৰ হৈ তেওঁলোক মই আমাৰ দলীয়ভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই পৰিৱৰ্তন আজিৰ পিছত যাতে আমাৰ জয় যাত্ৰা যাতে আমি জয় ধ্বনি গাব পাৰোঁ। গতিকে সমূহ আমাৰ বিশেষকৈ যিসকল ব্যক্তিয়ে এই নাও বা যিখিনি আমাৰ সমস্যাখিনি দাঙি ধৰাত তেওঁলোকে আজি যিখিনি প্ৰচেষ্টাত আজি সফলতা অৰ্জন কৰিলে তেখেতসকলে মই আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিখিনি আমাৰ আগন্তুক দিনবোৰত পৰিৱৰ্তনৰ মানে ক্ষেত্ৰত আমি আমাৰ যাক আমি ভিত্তি কৰি আমাৰ MCLA পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াক যেহেতু কেন্দ্ৰ কৰি আমাৰ যেহেতু সমষ্টি উন্নয়নৰ ক্ষেত্ৰত মানে প্ৰথম পদক্ষেপ আমি ইতিমধ্যে ঢাপলি মেলিছোঁ আৰু এই ভৱিষ্যতত যাতে সকলোৰে সহায় সহযোগত আমি নিশ্চিতভাৱে আমাৰ যিটো নেকি পৰিৱৰ্তন জয় যাত্ৰা এই কথাখিনি আমি বাস্তৱত পৰিণত কৰাৰ কাৰণে
সকলোৰে সমূহ ৰাইজৰ আমি সহায় সহযোগিতাৰে কামনা কৰিছোঁ। মই সকলোকে নমস্কাৰ জনাইছোঁ। আজি যিটো দলংঘাটৰ নাও উদ্বোধনী কাৰ্যসূচী ইয়াত উপস্থিত থকা সকলো ব্যক্তিলৈ মই আন্তৰিক অভিনন্দন যাচিছোঁ। কাৰণ আজিৰ দিনটো সঁচাকৈ এটা খুব ডাঙৰ দিন বুলি ক'ব লাগিব। কাৰণ ইমান দিনে আজি বিগত 17 বছৰে যিটো আমাৰ যাতায়াত ব্যৱস্থা অসুবিধা হৈ আছিলে, বাৰিষা আহিলে সকলোৰে মানে এটা চিন্তাৰ হৈ আহিছিলে যে ইপাৰ সিপাৰ কেনেকৈ হ'ম, কোনো যাতায়াতৰ সুবিধা নাই। তো সেইটো আজি আমি UPPL চৰকাৰ গঠন কৰাৰ পিছত আমি অকণমান হ'লেও মানে চেষ্টা কৰিছিলোঁ যে আমি যিটো পৰিৱৰ্তন চৰকাৰ কৰিম আৰু পৰিৱৰ্তন চৰকাৰ কৰিম বুলি যিটো আমি আশা কৰিছিলোঁ, হয়তো আজি আমি প্ৰথম পদক্ষেপ ল'ব পাৰিছোঁ যে অকণমান হ'লেও পৰিৱৰ্তন কৰিব পাৰিছোঁ। যদিও আমি দলংখন সম্পূৰ্ণৰূপে কৰিব পৰা নগ'ল, তথাপিও মানে এই বাৰিষাৰ দিনকেইটাত অকণমান মানে সুবিধা কৰি হ'লেও অহা যোৱা কৰাৰ কাৰণে আমাৰ BTC প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰলৈ মই আন্তৰিক অভিনন্দন যাচিছোঁ। কাৰণ তেখেতৰ প্ৰচেষ্টাতে আজি আমাৰ এই যাতায়াত সুবিধাৰ কাৰণে যিখন আমাৰ যাত্ৰীবাহী নাও ইয়াত আমি আনিব পাৰিছোঁ, তেখেতলৈ মই অশেষ ধন্যবাদ যাচিছোঁ আমাৰ গোৰেশ্বৰ ব্লক উমেন উইংছৰ তৰফৰ পৰা। কাৰণ এই জেগাখিনিৰ বিশেষকৈ বাৰিষা আহিলে মহিলাসকলে অহা যোৱা কৰাত অকণমান অসুবিধা হয়, যাওঁ বুলি যাব নোৱাৰি বা কিবা বেমাৰ হ'লেও হঠাৎ মানে ডক্টৰৰ তাত যোৱাৰ অলপ অসুবিধা হৈ আছিলে। অন্ততঃ এই নাওখনৰ জৰিয়তে মানুহখিনি অকণমান অহা যোৱাত সকাহ পাব। তাৰ কাৰণে মই আমাৰ চিফ ছাৰলৈ আৰু আমাৰ গোৰেশ্বৰ সমষ্টিৰ মাননীয় MCLA ছাৰ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়ালৈ অশেষ ধন্যবাদ যাচিছোঁ। তেখেতৰ অশেষ প্ৰচেষ্টাত আজি আমি এইখিনি আগবাঢ়িবলৈ অলপ সুবিধা পাইছোঁ আৰু দলঙৰ কামখিনি ইতিমধ্যে আগবাঢ়ি থকা বুলি আমি গম পাইছোঁ। যদিও কাম আৰম্ভ হ'ল, কাৰণ গম পালে যিহেতু বাৰিষা আহি পালে হয়তো আৰু একেটা দিন আমাৰ কাম আৰম্ভ নহ'ব, কিন্তু আমি আশা ৰাখিছোঁ আমি অনাগত দিনত বহুত সোনকালে এই দলংখনৰ কাম আৰম্ভ কৰিব পাৰিম। তো বাকী যিখিনি আমাৰ স্থানীয় ৰাইজ আছে তেওঁলোকে যাতে আমাৰ এইকেইটা দিনত অকণমান অহা যোৱা কৰাত সুবিধা পায় আৰু এইখিনি সুবিধা পোৱাৰ কাৰণে আমি ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত দোৱা মাগিছোঁ আৰু ইয়াৰ জৰিয়তে স্থানীয় ৰাইজ উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। নাই, এতিয়া এইখিনি অহা যোৱা কৰাৰ কাৰণে আমি সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে। ইয়াত কোনো পইচা দিব নালাগে, কাৰণ এই নাওখন যোনে পৰিচালনা কৰিব তেখেতৰ দায়িত্বখিনি ইতিমধ্যে লোৱা হৈছে। গতিকে ইয়াত কোনো পইচা দিব নালাগে অহা যোৱা কৰাৰ কাৰণে।